ছাত্ৰসকলক পুনৰ স্বাগতম জনাই মই আজি 10মান শ্ৰেণীৰ 4 নম্বৰ পাঠৰ বৰ্গ সম্পূৰণ পদ্ধতি দ্বিঘাত সমীকৰণক বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈনো সমাধান কৰিব পাৰি সেই বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে মই এটা দ্বিঘাত সমীকৰণ লৈছোঁ, সেইটো হৈছে 2x² - 7x + 3 = 0। এতিয়া ইয়াক আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈনো সমাধান কৰিম চাওঁচোন আহা। বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিবলৈ প্ৰথমতে আমি সদায় স্কোৱাৰ লগা পদৰ আগত কি সংখ্যা আছে অৰ্থাৎ x² সহগ কি আছে আমি সেইটো লক্ষ্য কৰিম। ইয়াত দেখিছোঁ যে x² সহগ আছে 2। এতিয়া তোমাৰ প্ৰথম কাম হ'ব এই 2টো আমি আঁতৰ কৰা, অৰ্থাৎ স্কোৱাৰ লগা পদৰ আগত থকা সংখ্যাটো আমি আঁতৰ কৰিব লাগিব। এতিয়া আঁতৰ কৰিবলৈ হ'লে স্কোৱাৰ লগা পদটোৰ আগত অৰ্থাৎ x² আগত যিটো সংখ্যা আছে সেই সংখ্যাটোৰে আমি উভয় পক্ষকে হৰণ কৰি দিম। এতিয়া আমি এই অংকটোত x² আগত 2 আছে, অৰ্থাৎ x² সহগ 2, গতিকে আমি 2ৰে উভয় পক্ষতে হৰণ কৰিম। 2x² - 7x + 3 / 2 = 0 / 2। এতিয়া ইয়াত থকা তিনিওটা পদকে আমি 3 ভাগ কৰি পেলাম। যিহেতু লসাগু 2 আছে গতিকে আমি এইটো এনেদৰে লিখিব পাৰোঁ। 3টা পদ আছে, 3 ভাগ কৰি পেলালে 2x² / 2 আছে মাইনাছ 7x / 2 প্লাছ আছে প্লাছ 3/2 = 0ক 2ৰে হৰণ কৰিলে 0 হ'ব। সেইটো আৰু কৰিব দৰকাৰ নাই। এতিয়া এই 2টোৱে সহগ 2ক কটাকটি যাব আৰু কটাকটি যাবলৈ চাওঁচোন আহা। এই 2টোৱে 7টোক নাযায়, 2য়ে 3ক নাযায়। এতিয়া 2য়ে 2ক কটাকটি কৰাৰ পিছত বাকী থাকিলে x² - 7x / 2 প্লাছ 3/2 = 0। এতিয়া ইয়াতে এটা কথা মন কৰিবলগীয়া, যিহেতু x² লগা পদটোৰ পিছতে মাইনাছ চিন আছে, গতিকে আমি এই অংশটো a - b² সূত্ৰত পৰাকৈ তালৈ ৰূপান্তৰিত কৰিব লাগিব। গতিকে a - b² সূত্ৰত পেলাবলৈ হ'লে a - b² সূত্ৰটো আছিলে কি মনত আছেনে বাৰু? a - b² সূত্ৰটো আছিলে a - b² = a² - 2ab + b²। গতিকে এই ফৰ্মটোলৈ আনিবলৈ আমি সেই অংশটো যত্ন কৰিম। এতিয়া কেনেকৈ আনিম আমি? এইডোখৰতে বহুত ছাত্ৰ ছাত্ৰীৰ খেলি মেলি লাগে। এতিয়া চোৱা, এতিয়া a - b² সূত্ৰত পেলাবলৈ হ'লে এই xটোৱে a বুজাইছে, গতিকে x² তাৰমানে a² মাইনাছ 2ab। এতিয়া 2ab বুলি ক'লে ইয়াততো 2টো নাই, গতিকে 2টো আমি নিজে আনিব লাগিব। আৰু ইয়াত আছে কি 7/2x এইটো অংশ আছে। এতিয়া 2টো যিহেতু ইয়াত নাই, আমি আনোতে নিজে আনিলোঁ, গতিকে আৰু এটা 2 আমি তলৰ অংশটোত লিখিব লাগিব, যাতে এই 2টা 2 কটাকটি গৈ আল্টিমেটলি 7/2x থাকে। লগতে এই 2টো আমি আনিছোঁ কিয়? সূত্ৰত পেলাবৰ কাৰণে, a - b² সূত্ৰত পেলাবলৈ কাৰণে a² - 2a আৰু b বুলি ক'লে এতিয়া bটো লাগিব আমাক। গতিকে আমি সূত্ৰত পেলাবৰ কাৰণে এই 2টো আনিছোঁ। এই 2টো অনাৰ কাৰণে ইয়াত এই 2টো আমি তলত লিখিবলগীয়া হৈছে। কটাকটি কৰি আল্টিমেটলি 7x/2 থাকিব। ইয়াত যিটো অংশ আছে সেইটোৱে থাকিব। গতিকে আমি সূত্ৰত পেলাবৰ কাৰণেহে এই 2টো আনিবলগীয়া হৈছে, আৰু এইটো অনাৰ কাৰণে তলত এটা 2য়ে তলৰ অংশটো আমি পূৰণ কৰিবলগীয়া হৈছে। গতিকে এইটো a² হ'ল মাইনাছ 2ab হ'ল। এতিয়া b কোনটো অংশই বুজাব? এতিয়া ইয়াত চোৱা, 2টো আৰু xটোক বাদ দি বাকী অংশটোৱে 2 বুজাব। এই অংশটোৱে b বুজাব। গতিকে আমি b বুলি ক'লে এই 2টো xটোক বাদ দি কি থাকিলে 7 / 2 × 4 7 / 4 এই অংশটোৱে b বুজাইছে। গতিকে আমি এইটোক b হিচাপে ল'ব লাগিব।
এতিয়া এই 7/4 হোল স্কোৱাৰ এইটো এই অংশটোত নাই। যিহেতু 7/4 এই অংশটোত নাই, গতিকে আমি ইয়াকো আমি সূত্ৰত পেলাবৰ কাৰণে ইয়াৰ পৰা উলিয়াই আমি দেখুৱাবলগীয়া হৈছে। গতিকে যিহেতু প্লাছ দি লিখিছোঁ আমি এই অংশটো, আকৌ মাইনাছ দিও একেটা অংশকে আমি পুনৰ লিখিব লাগিব 7/4 হোল স্কোৱাৰ। এতিয়া দেখা গ'ল যে 7/4 হোল স্কোৱাৰ মাইনাছ 7/4 হোল স্কোৱাৰ আল্টিমেটলি এইটো 0 হৈ যাব। তাৰমানে এই ইয়াত যিকেইটা পদ আছে সেইকেইটাই থাকিব, খালি সূত্ৰত পেলাবৰ কাৰণে আমি 2টো আনিবলগীয়া হৈছে। এই 2টো যিহেতু আনিলোঁ, আমি তলতো এটা 2 লিখিলোঁ। আকৌ 2টো xটোক বাদ দি বাকী অংশটো আমি b স্কোৱাৰ হিচাপে ল'বলগীয়া হৈছে। বাকী অংশটো b হিচাপে লৈছোঁ, আমি তাক হোল স্কোৱাৰ কৰি দেখুৱাবলগীয়া হৈছে। ইয়াত যদিও নাই, গতিকে আমি যিহেতু a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত পেলাব লাগিব, গতিকে a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ এইডোখৰলৈকে আমাৰ a মাইনাছ b হোল স্কোৱাৰ সূত্ৰত পৰি গ'ল। কিন্তু এই 7/4 হোল স্কোৱাৰটো যিহেতু ইয়াত নাই, গতিকে আমি যিহেতু সূত্ৰত পেলাবলৈহে এইটো লিখিছোঁ, গতিকে ইয়াৰ আকৌ আমি মাইনাছ কৰিও লিখি দেখুৱাবলগীয়া হৈছে। তাৰমানে আমি এতিয়া এই অংশটো a মাইনাছ b হোল স্কোৱাৰত পৰি গ'ল। এতিয়া ইয়াত থাকিলে কি, এতিয়া a মাইনাছ b হোল স্কোৱাৰ, a মাইনাছ b হোল স্কোৱাৰ, তাৰপিছত এই বাকী পদকেইটা আমি ইটো পক্ষত লৈ যাম। এইডোখৰলৈকে স্কোৱাৰ হোল স্কোৱাৰ সূত্ৰত পৰিলে a মাইনাছ b হোল স্কোৱাৰ, বাকী থকা এই পদ দুটা আমি ইপিনে ইটো পক্ষলৈ পক্ষান্ত কৰি দিম। যিহেতু প্লাছ আছে, ইপিনে গ'লে মাইনাছ 7/4 হোল স্কোৱাৰ আৰু এই প্লাছটো মাইনাছ 3/2। এতিয়া x মাইনাছ 7/4 হোল স্কোৱাৰ ইকুৱেল টু 7টো স্কোৱাৰ কৰিলে 7 7 গুণ 49 আৰু 4টো স্কোৱাৰ কৰিলে 4 4 গুণ 16 মাইনাছ 3/2, অৰ্থাৎ x মাইনাছ 7/4 হোল স্কোৱাৰ। এতিয়া আমি 16 আৰু 2 লসাগু ল'ব লাগিব। যিহেতু ভগ্নাংশ দুটা ভগ্নাংশ বা তাতোধিক ভগ্নাংশ, 2 বা তাতোধিক ভগ্নাংশ যোগ বা বিয়োগ কৰিবলৈ হ'লে সদায় আমি লসাগু ল'ব লাগিব। গতিকে 16 আৰু 2 লসাগু কি হ'ব? 16 আৰু 2 লসাগু হ'ব 16। এতিয়া ইয়াত প্ৰথম ভগ্নাংশ 49/16, হয়তো লসাগু ল'ব জানা চাগে, তথাপিতো মই দেখুৱাই দিছোঁ, ইনটু 16 মাইনাছ দ্বিতীয় ভগ্নাংশ 3/2 ইনটু লসাগু 16। তাৰমানে 16 আৰু 2 লসাগু 16 হ'ব। এতিয়া প্ৰথম ভগ্নাংশটো আমি ওপৰত লিখিলোঁ পূৰণ লসাগু মাইনাছ, যিটো মাজত মাইনাছ চিন আছে, দ্বিতীয় ভগ্নাংশটো লিখিলোঁ পূৰণ লসাগু। এতিয়া 16 16 এবাৰ গ'ল, 2 16 8 বাৰ গ'ল, অৰ্থাৎ থাকিলে কি, ইপিনে x মাইনাছ 7/4 হোল স্কোৱাৰ, ইয়াত থাকিলে 49 ইনটু 1, তাৰমানে 49। এইটো ষ্টেপ বহুতে জানা, তথাপিতো মই কৈ দিছোঁ, 3 8 গুণ 24 লসাগু লোৱা ষ্টেপটো /16। তোমালোকে ডাইৰেক্ট ইয়াৰ পৰা এইটো ষ্টেপ কৰিব পাৰিবা। এইটো ষ্টেপ নকৰাকৈও বহুতে জানে মুখতে কৰিব, তথাপিতো মই শিকিবৰ কাৰণে কৰি দিছোঁ। এতিয়া x মাইনাছ 7/4 হোল স্কোৱাৰ, 49 পৰা 24 মাইনাছ কৰিলে 25/16। এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম, এই স্কোৱাৰটো আঁতৰাব লাগিব। স্কোৱাৰটো আঁতৰাবলৈ হ'লে আনটো পক্ষত আমি বৰ্গমূল কৰিব লাগিব। বৰ্গমূল কৰিবলগীয়া হ'লে আমি প্লাছ মাইনাছ চিন বৰ্গমূলৰ আগত দিব লাগিব। 25/16। বহুতে নাজানে, স্কোৱাৰ আঁতৰাবলৈ হ'লে আমি আনটো পক্ষত বৰ্গমূল চিন ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ স্কোৱাৰ আঁতৰাবলৈ হ'লে বৰ্গমূল কৰিব লাগিব, আৰু বৰ্গমূল কৰিবলৈ হ'লে বৰ্গমূল চিনৰ আগত তুমি প্লাছ মাইনাছ চিনটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া x মাইনাছ 7/4 প্লাছ মাইনাছ 25 বৰ্গমূল হৈছে 5, 16 বৰ্গমূল 4। এতিয়া আমি এক্সটো ৰাখি থওঁ, এই মাইনাছ 7/4টো ইপিনে পক্ষান্ত কৰি দিওঁ। মাইনাছ যিহেতু আছে ইপিনে গ'লে প্লাছ 7/4 হ'ব। গতিকে এইটো মই প্ৰথমতেই লিখিছোঁ, প্লাছ মাইনাছ 5/4। এই সংখ্যাটো 7/4টো আমি পক্ষান্ত কৰি দিলোঁ, যিহেতু আমাক 100 মান লাগে। এতিয়া এই অংশটো এইপিনে অনাৰ পিছত আমি এই অৱস্থাত পালোঁ
এতিয়া ইয়াত আমি x = 7/4 প্লাছ মাইনাছ 5/4 দেখিছোঁ। ইয়াত প্লাছ আৰু মাইনাছ দুটা চিহ্ন আছে, গতিকে আমি এই মানটো xৰ মানটো আমি দুভাগ কৰি পেলাম। এভাগত প্লাছ লৈ পেলাই কৰিম, এভাগত মাইনাছ লৈ পেলাই কৰিম, অৰ্থাৎ এনেকুৱা ধৰণৰ x = 7/4 প্লাছ 5/4 আৰু x = 7/4 মাইনাছ 5/4, অৰ্থাৎ ইয়াত প্লাছ লৈ পেলাই আমি এটা ভাগ কৰিলোঁ আৰু এই মাইনাছটো লৈ পেলাই এটা অংশ কৰিলোঁ, অৰ্থাৎ প্লাছ দুটা অংশ ইয়াত যিহেতু প্লাছ মাইনাছ দুটা চিহ্ন আছে, গতিকে দুটা ভাগত আমি ভাগ কৰিলোঁ। গতিকে x = 7/4 প্লাছ 5/4 আৰু x = 7/4 মাইনাছ 5/4। এতিয়া প্ৰতিটো অংশকে যদি আমি সৰল কৰি পেলাওঁ তেতিয়াহ'লে ইয়াত যিহেতু লসাগু 4 আছে, দুইটা ভগ্নাংশৰ হৰ 4 আছে, গতিকে লসাগু 4 হ'ব। আৰু লসাগু আৰু হৰ যদি একে থাকে, ওপৰ লববোৰ একে থাকিব, অৰ্থাৎ 7 + 5, অৰ্থাৎ 7 × 5 = 12 / 4। 4 12ক 3 বাৰ যাব। x = এটা মান পালোঁ 3। আৰু আনফালে ইয়াতো দুইটাতে হৰ 4 4 আছে, গতিকে লসাগু 4 হ'ব। এই হৰ যদি একে থাকে, ই যদি লসাগু হৰ যদি দুইটা ভগ্নাংশ একে থাকে, তেতিয়াহ'লে সেইটোৱে লসাগু হয়। আৰু লববোৰ ইয়াত অথনি কৰা নিচিনাকৈ আমি কৰিব নালাগে, সালসলনি নহয়, লববোৰ যি আছে সেইটোৱে থাকিব। 7 আৰু 5 আছে নহয়, 7 মাইনাছ 5 থাকিব। ইয়াত যদি বেলেগ বেলেগ হৰ থকা হ'লে তেতিয়াহ'লে আমি প্ৰথম ভগ্নাংশ পূৰণ সেই লসাগু বিয়োগ দ্বিতীয় ভগ্নাংশ পূৰণ লসাগু কৰি পেলাই বেলেগ বেলেগ দুটা সংখ্যা পালোহেঁতেন। কিন্তু হৰ যদি একে থাকে তেতিয়াহ'লে লববোৰ ওপৰত যিকেইটা সংখ্যা থাকে সেইকেইটাই হয়। গতিকে 7 পৰা 5 বিয়োগ কৰিলে 2 হ'ব / 4। গতিকে 2-এ 4 কটা কৰিলে 2 দুবাৰ যাব, 2-এ 2ক এবাৰ যাব, অৰ্থাৎ xৰ মান পালোঁ 2/1। অৰ্থাৎ xৰ মান দুটা পালোঁ আমি, এটা পালোঁ 3, এটা পালোঁ 2/1। আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে কথাখিনি বুজিব পাৰিছা। যদি কিবা বুজা নাই মোক কমেণ্ট যোগে জনাবা, আৰু সমাধান চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবা, লগতে শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। ধন্যবাদ।